নমস্কাৰ টাইমলৈ স্বাগতম জনাইছো এই মুহূৰ্তত আন এটা ডাঙৰ খবৰ লৈ আহিছো নন্দিনীৰ মাতৃয়ে কিছু সময়ৰ পূৰ্বে সংবাদ মাধ্যমৰ সন্মুখত কৈছিল যে নন্দিনীৰ পিতৃয়ে সামিউলৰ চিকিৎসাৰ বাবে ধন দিবলৈ গৈছিল কিন্তু এই কথা সম্পূৰ্ণ মিছা এই নন্দিনীৰ পিতৃয়ে সামিউলৰ চিকিৎসাৰ বাবে ধন দিবলৈ যোৱা নাছিল এই মন্তব্য কৰিছে এতিয়া সামিউলৰ আত্মীয় কি কৈছে শুনক মোৰ নেতা পালি নেতাৰ হৈতে হাত আছে আপোনালোকে যি কৰে কৰক সামিউলৰ চিকিৎসাৰ বাবে ধন দিব লাগে বুলি নন্দিনীয়ে এই মন্তব্য কৰিছিল সামিউল হকৰ পৰিয়ালৰ লোকক আৰু কেৱল ইমানেই নহয় নন্দিনীৰ পিতৃয়ে জিএমচিএইচৰ পৰা অত্যাধুনিক চিকিৎসাৰ বাবে এপোলোলৈ স্থানান্তৰকৰণৰ কথা যিগৰাকী নন্দিনী কাশ্যপৰ মাতৃয়ে কৈছিলে সেই কথাও মিছা বুলি কৈছে পৰিয়ালৰ লোকে সামিউলৰ পৰিয়ালৰ লোকে নিজেই জিএমচিএইচত লৰাটোৱে ভালদৰে চিকিৎসা পোৱা নাই বুলি লৈ আহিছিল এপোলোলৈ গতিকে সকলো মিথ্যাচাৰ উদঙাইছে নন্দিনীৰ পৰিয়ালৰ নন্দিনীৰ মিথ্যাচাৰ উদঙাই সামিউলৰ আত্মীয়ই কৰিছে এতিয়া ডাঙৰ মন্তব্য লৈছে এই মুহূৰ্তত টাইম এটৰ দৰ্শকৰ বাবে এই খবৰ মোৰ ক্ষমতা আছে মোৰ নেতাৰ হৈতে চিনাকি আছে মন্ত্ৰী পুলিশ সকলো মোৰ হাতত আছে গতিকে মোৰ পাৱাৰ আছে আপোনালোকে যি কৰে কৰক এই মন্তব্য কৰিছিল নন্দিনীৰ বিৰুদ্ধে এতিয়া পুনৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে নন্দিনীৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ উত্থাপন কৰিছে সামিউলৰ পৰিয়ালৰ লোকে নন্দিনীৰ মাতৃৰ ভাষ্য সম্পূৰ্ণৰূপে মিছা বুলি সংবাদ মাধ্যমৰ সন্মুখত উল্লেখ কৰিছে এতিয়া সামিউলৰ পৰিয়ালৰ লোকে এনেকুৱা সৰু ঘটনা আমাৰ লগত ঘটিয়ে থাকে বুলি কৈছে এনে ধৰণৰ সৰুবৰ ঘটনা আমাৰ লগত ঘটিয়ে থাকে বুলি এতিয়া মন্তব্য কৰিছে এই কথা নন্দিনীয়ে সামিউলৰ পৰিয়ালক কোৱাৰ অভিযোগ উত্থাপন হৈছে জিএমচিএইচৰ পৰা এপোলোত ভৰ্তি কৰিবলৈ নন্দিনীৰ পিতৃৰ পৰামৰ্শও সম্পূৰ্ণ মিছা বুলি উল্লেখ কৰিছে এতিয়া সামিউলৰ পৰিয়ালে নন্দিনী আৰু নন্দিনী মাতৃৰ ভাষ্যৰ পিছতে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে সামিউলৰ পৰিয়ালৰ লোকে আৰু আমি পুনৰ জনাইছো যেহেতু এতিয়া জিএমচিএইচৰ মৰ্গত আছে সামিউল হকৰ মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে জিএমচিএইচৰ মৰ্গত ৰখা হৈছে আৰু মৰণোত্তৰ পৰীক্ষা অন্ত পৰাৰ লগে লগে লৈ যাব নলবাৰী মুকালমুৱাৰ বাসগৃহলৈ নলবাৰীৰ মুকালমুৱাৰ বাসগৃহত এতিয়া হুকাকুল পৰিৱেশে বিৰাজ কৰিছে আৰু এফালে মৰ্গত যি সময়ত মৃতদেহ পৰি আছে সামিউল হকৰ সেই সময়ত পৰিয়ালৰ লোকে শুনিবলৈ পাইছে যে কিছু সময়ৰ পূৰ্বে সংবাদ মাধ্যমৰ সন্মুখত নন্দিনী কাশ্যপৰ মাতৃয়ে এটা বিশেষ ভাষ্য দিছিল সমগ্ৰ অসমবাসীয়ে শুনিছিল টাইমেটৰ দৰ্শকসকলে শুনিছিল সেই ভাষ্য নন্দিনী কাশ্যপৰ মাতৃয়ে কি কৈছিল নন্দিনী কাশ্যপৰ মাতৃয়ে কৈছিল যে চিকিৎসালয়ত সামিউল হকক লগ কৰিবলৈ সামিউল হকৰ খবৰ ল'বলৈ বাৰে বাৰে গৈ আছে সামিউল হক নন্দিনী কাশ্যপৰ পিতৃ আৰু কেৱল ইমানেই নহয় সামিউল হকক চিকিৎসাৰ বাবে ধন দিবলৈও হাজু আছিল নন্দিনী কাশ্যপৰ পিতৃ সকলো ধৰণৰ সহায় কৰিবলৈ হাজু আছিল বুলি মন্তব্য কৰিছে নন্দিনী কাশ্যপৰ মাতৃয়ে নন্দিনী কাশ্যপক গ্ৰেপ্তাৰ পিছতে নন্দিনী কাশ্যপৰ মাতৃয়ে এই মন্তব্য কৰিছে আৰু ধন দিবৰ বাবে থানালৈও পৰিয়ালৰ লোকক মাতি থকা হৈছিল বুলি কৈছে কিন্তু আজিৰ দিনটোত মৃতদেহ মৰ্গত পৰি থকাৰ পিছতে সামিউল হকৰ পৰিয়ালৰ লোকৰ পৰা নন্দিনী কাশ্যপৰ মাতৃৰ ভাষ্য সম্পূৰ্ণৰূপে মিছা বুলি উল্লেখ কৰিছে এতিয়া অভিযোগ উত্থাপন কৰিছে সামিউল হকৰ আত্মীয়ই কৈছে যে সম্পূৰ্ণ মিছা কথা কৈছে নন্দিনী কাশ্যপৰ মাতৃয়ে কিন্তু পৰিয়ালৰ লোকে এই কথা উল্লেখ কৰিছে যে সামিউল হকক সাক্ষাৎ কৰিবলৈও যোৱা নাই আৰু সামিউল হকক ধন দিবলৈও যোৱা নাই আৰু কোনো যুৱকে ভাবুকি দিয়া বুলি কৈছিল মাতৃয়ে সেই কথাও সম্পূৰ্ণ মিছা কাৰণ কোনেও সামিউল হকৰ পৰিয়ালৰ সৈতে কথাই পতা নাই হোৱাটছআপ কল কৰিছিল হোৱাটছআপ কলত কথা আলোচনা হৈছিল কিন্তু ধন দিয়াৰ চিকিৎসাৰ বাবে ধন দিয়াৰ কথা বা কেনেধৰণে সহায় কৰিব তেনেধৰণৰ কোনো আলোচনা হোৱা নাছিল আৰু এফালে কিছু সময়ৰ পূৰ্বে নন্দিনী কাশ্যপৰ মাতৃয়ে কি কৈছিল নন্দিনী কাশ্যপৰ মাতৃয়ে কৈছিল যে জিএমচিএইচত উন্নত চিকিৎসা পোৱা নাছিল সামিউল হকে আৰু যাৰ বাবে অত্যাধুনিক চিকিৎসাৰ বাবে এপোলো হস্পিটেললৈ স্থানান্তৰ কৰিবলৈ নন্দিনী কাশ্যপৰ পিতৃয়ে পৰামৰ্শ দিছিল সামিউলৰ পৰিয়ালটোক সেই কথাও সম্পূৰ্ণ মিছা বুলি অৱশেষত উল্লেখ কৰিছে সামিউল হকৰ আত্মীয়ই কৈছে যে নন্দিনী কাশ্যপৰ পিতৃয়ে কোনো ধৰণৰ পৰামৰ্শ দিয়া নাছিল এপোলোলৈ স্থানান্তৰ কৰিবলৈ এপোলোলৈ স্থানান্তৰ কৰাটো তেওঁলোকৰ নিজৰ সিদ্ধান্ত আছিল কাৰণ জিএমচিএইচত বিভিন্ন সমস্যাৰ সন্মুখীন হৈছিল সামিউল হক এই অভিযোগ উত্থাপন কৰিছে যে জিএমচিএইচৰ কৰ্তৃপক্ষৰ বিৰুদ্ধেও যে চিকিৎসকে এক প্ৰকাৰ যি ধৰণে চিকিৎসা প্ৰদান কৰিব লাগিছিল জিএমচিএইচত তেনেধৰণে চিকিৎসা প্ৰদান কৰা নাছিল সামিউল হকক আৰু গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত সামিউল হকে এক প্ৰকাৰ যন্ত্ৰণাৰ মাজত সময় কটাব লগা হৈছিল জিএমচিএইচত বিচনাত ছটফটাই থাকিব লগা হৈছিল গতিকে সেই সময়ছোৱাত উন্নত চিকিৎসাৰ প্ৰয়োজন আছিল সামিউল হকক আৰু জিএমচিএইচত উন্নত চিকিৎসা নোপোৱাৰ বাবে ব্যক্তিগত খণ্ডৰ চিকিৎসালয়লৈ অত্যাধুনিক চিকিৎসাৰ বাবে পৰিয়ালৰ লোকে লৈ আহিছিল পৰিয়ালৰ অন্য লোকৰ সৈতে জ্যেষ্ঠজনৰ সৈতে আলোচনা কৰিছিল তাৰ পিছত সিদ্ধান্ত গ্ৰহণ কৰি সামিউল হকক লগে লগে এপোলোত ভৰ্তি কৰিছিল
আৰু তাৰ পিছতে হোৱাটছআপ যোগে কথা পাতিছিল আৰু হোৱাটছআপত কথা পাতিছিল পৰিয়ালৰ লোকৰ সৈতে সামিউলৰ পৰিয়ালৰ সৈতে এনেধৰণে এতিয়া মন্তব্য কৰিছে সামিউল হকৰ পৰিয়ালে নন্দিনীৰ মাতৃৰ ভাষ্য প্ৰতিটো ভাষ্যই মিছা বুলি উল্লেখ কৰিছে এক প্ৰকাৰ নন্দিনী আৰু নন্দিনীৰ পৰিয়ালৰ মিথ্যাচাৰ উদঙাইছে এতিয়া সামিউল হকৰ পৰিয়ালে আৰু যেতিয়া সামিউল হকক সহায় কৰাৰ কথা আহিছিল সেই মুহূৰ্তত নন্দিনী কাশ্যপে কি কৈছিল যে মোৰ ক্ষমতা আছে মোৰ পাৱাৰ আছে মোৰ পলিটিচিয়ান আছে মন্ত্ৰী পুলিচ মোৰ ওচৰত সকলো আছে মোৰ হাত আছে সকলোৰে সৈতে গতিকে আপোনালোকে যি কৰে কৰক আৰু নিশ্চিতভাৱে আসলতে নন্দিনী কাশ্যপক 4 দিনে আৰক্ষীয়ে একোৱে ব্যৱস্থা নকৰিলে স্বাস্থ্য পৰীক্ষাও আনহে নালাগে নকৰিলে গতিকে এই কথাটোৱে এক প্ৰকাৰ ইংগিত বহন কৰিছে নিশ্চিতভাৱে কোনো শীৰ্ষ ব্যক্তিৰ সৈতে আসলতে চিনাকি আছে যাৰ বাবে এক প্ৰকাৰ হাস পাইছিল নন্দিনী কাশ্যপে এনে এটা দুৰ্ঘটনা সংঘটিত কৰাৰ পিছতো আৰক্ষীয়ে স্বাস্থ্য পৰীক্ষাও নকৰালে কোনো ধৰণৰ একশ্যন নললে আৰু যেতিয়া সামিউল হকৰ অৱস্থা সংকটজনক হৈ পৰিছিল তেতিয়া মাত্ৰ নন্দিনী কাশ্যপৰ বাহনখন জব্দ কৰিছে আৰক্ষীয়ে আৰু সামিউল হকৰ মৃত্যু হোৱাৰ পিছত যেতিয়া পৰিস্থিতি অৱনতি ঘটিব বুলি আৰক্ষীয়ে গম পালে লগে লগে আৰক্ষীৰ গা লৰিল আৰু আৰক্ষীয়ে আৰু আটক কৰিলে নন্দিনী কাশ্যপক অৰ্থাৎ সামিউল হকৰ মৃত্যুৰ পিছতহে এটা নিশাৰ পিছতহে কিন্তু নন্দিনী কাশ্যপক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে যিটো হয়তো অন্য সাধাৰণ চালকৰ সৈতে নহয় যাৰ বাবে আজি মহানগৰ আৰক্ষী সকলোৰে বাবে অপ্ৰিয় হৈ পৰিছে মহানগৰ আৰক্ষীৰ বিৰুদ্ধে অভিযোগ উত্থাপন হৈছে মহানগৰ আৰক্ষীক সমালোচনা কৰিছে সকলোৱে কিন্তু এইবোৰত উল্লেখ কৰিব লাগিব নন্দিনী কাশ্যপে কোৱা প্ৰতিটো কথাই যে মিছা ইতিমধ্যে সত্য প্ৰমাণিত হৈছে কিন্তু নন্দিনী কাশ্যপৰ মাতৃও যে মিছা কথা কয় সেয়াও এতিয়া প্ৰমাণ কৰি দিছে সামিউল হকৰ পৰিয়ালৰ লোকে সামিউল হকৰ আত্মীয় নন্দিনী কাশ্যপৰ মাতৃৰ কি ভাষ্য মিছা আছিল সেয়া মন্তব্য কৰিছে আমি পৰিয়ালৰ লোকৰ ভাষ্য আগবঢ়াবলৈ চেষ্টা কৰিম মোৰ পাৱাৰ আছে মোৰ পলিটিচিয়ান আছে মোৰ এইবিলাক একো নাই আপোনালোকে যি কৰে কৰক তেওঁ কৈছে যে মই আপোনালোকে যি কৰে কৰক মই একো ৰেছপনচিবিলিটি নলওঁ এইটো সম্পূৰ্ণ মিছা কথা কৈছে মই আপোনালোকৰ মাধ্যমতে সেইটো জনাব বিচাৰিম যে মই অলপ কাহিনীটো কৈছোঁ কেনেকুৱা কি হ'ল প্ৰথম আমি GMCHত আছিলোঁ তেতিয়া আহি পেলাই 5:30 মান বাজিছে প্ৰায় 10 বাজিছে মই আহি পেলাই 5:30 মান বাজিছে তেতিয়া ডক্টৰে তাক পেলাই থৈ দিছে পেলাই থৈ দি পেলাই কোনোবা এজনে কৈছে মৰিব আৰু এনেকৈ মানে সিহঁতৰ ডক্টৰ এজনে এনেকৈ কৈছে আচল কথা কোৱা নাই এতিয়ালৈকে সদত আছে কোনোবা ৱাৰ্ড গৈ মাতি আছে সিহঁতে নাই অহা সিহঁতৰ ডক্টৰে কৈছে লৈ যা মৰিব নহ'লে এনেকৈ কৈছে এনেকৈ সিহঁতৰ লৈ গ'ল তেনেকুৱা লৈ যোৱাৰ পিছত বহুত টাইম পিছত কোনোবা আহিছে লৈ গ'ল আমাক ইমান চিৰিয়াছ বুলি কোৱা নাই তেতিয়ালৈকে লৈ গৈ পেলাই থৈ দিলে ইয়াতে আইচিউত থৈ পেলাই মানে আমি অলপ টাইম আছিলোঁ ডাঙৰ পৰাখিনিত তাৰপিছত আমাক সোমাব নিদিয়ে ডক্টৰ নাহে আৰু এবাৰ আহি পেলাই যেনেকৈ 4টা বজাত আহি পেলাই আৰু গ'ল কোনোবা এটা 5টা বজাত সেইজন ডক্টৰে এটা টেষ্ট লিখি দিব তাক দাঙি লৈ আহোঁ তাৰ এখন হাত ভাঙি আছিলে তেতিয়ালৈকে ডক্টৰে গমেই পোৱা তাতে হাত ভাঙিছে তাক যেতিয়া আমি যেতিয়া মানে তেতিয়া কৰিব দিলে তেতিয়া গম পালে যে হাতখন ভাঙা ইমান চিঞৰিছে সি ইমান তথাপিও মানে না ডক্টৰ আহে নে কিবা আহে তাত কিবা নিউৰলজিষ্টক লিখে নিউৰলজিষ্টটো নাহিলে আমি সিদিনাখন গুচি গ'লোঁ তেনেকৈ গৈ পেলাই পিছত আমি মাজতে আলোচনা কৰি মামা মামীহঁতৰ লগত লাগি আমি তালৈ শ্বিফ্ট কৰালোঁ কিন্তু আমি এইটোৱে বিচাৰিছিলোঁ যে কমচে কম তেখেতে আহি পেলাই সেইখিনি সময়তো কাৰণ হয়তো পইচা পাতি তেনেকৈ নাথাকে আৰু পইচা থাকিলে সি কাম নকৰে কেতিয়াও এজন পঢ়া ল'ৰা তাৰপিছত আমি বিচাৰিছিলোঁ যে নন্দিনী কাশ্যপে আহি পেলাই এবাৰ হ'লেও যদি ক'লে হয় যে ইয়াৰ পৰা লৈ যাওঁ কাৰণ তেখেতসকলে আমাতকৈ অলপ বেছি এটেণ্ডেঞ্চটো পালে হয় মানে ইণ্টেনশ্যনটো পালে হয় ইয়াতে আহি পেলাই তো অভিজ্ঞ হয় তো তেওঁ আহিলেও ছাপৰ্টো দিলে হয় তো সেইটো যদি ক'লে হয় যে আমি বেলেগ জেগাত লৈ যাওঁ হয়তো নেমকে হয়তো বোলে যিকোনো য'ত ভাল ট্ৰিটমেণ্ট হয় তাৰপিছত যদি তেওঁ মানে আমাক 1 টকা হয় নকৰিলে হয় যে মানুহটো মই আনি দিলোঁ শ্বিফ্ট কৰোঁ এতিয়া 1 টকা নালাগে আমি তেতিয়াও সুখী থাকিলোঁ তেওঁ সম্পূৰ্ণ মিছা কথা কৈছে আৰু যদি সঁচা কথা কৈছে তেতিয়াহ'লে মই আপোনালোকৰ আগত কাক কল কৰিছে কাক কি কৰিছে মই তেখেতক জনাই দিব মানে দি দিব দিছোঁ যাতে মোক গম পায় কাৰোবাক যদি কল কৰিছে বাহিৰৰ মানুহক তাৰপিছত যেতিয়া সিহঁতে এনেকৈ আছে কথা পাতি সিহঁতে আচলতে আমাৰ লগত এবাৰ কণ্টেক্ট কৰিছিলে কোনোবা এজনৰ লগত যিজন ঠিকাদাৰ কাম কৰি আছিলে তেওঁ কৈছিলে যে সম্পূৰ্ণ ৰেছপনচিবিলিটি ল'ম নেকি আমাৰ সংবাদ মাধ্যমত নিদিব আমাৰতো সেইবিলাক নাই সংবাদ মাধ্যমত কিন্তু আমি কি কৰিম তেখেতৰ বহুত মানে ডাঙৰ মানুহ আমাৰতো সেইবিলাক এবাৰ আমাৰ ল'ৰাটো বাচিব লাগে আমি কৈছোঁ হ'ব এখন নিদিওঁ আপোনালোকে যিমান পাৰে সহায় কৰে কিন্তু তিনিটি লগত নাহিলে নেক্সট দিনাখন উল্টাখন মাৰিছে মানে ক'লে যে মোৰ পাৱাৰ আছে মোৰ পলিটিচিয়ান আছে
মোৰ এইবিলাক একো নাই আপোনালোকে যি কৰে কৰক হোৱাটছআপত ভিডিঅ' হোৱাটছআপত কল কৰিছে তাতে ৰেকৰ্ড কৰিব নোৱাৰোঁ আমি কিবা কৰিব নোৱাৰোঁ আমিতো সেইখিনি আমাৰ ৰেকৰ্ড মেণ্টেলিটিও নাই তেওঁ কৈছে যে মই আপোনালোকে যি কৰে কৰক মই একো ৰেছপনচিবিলিটি নলওঁ তাৰপিছত এনেকৈ কৈ পেলাই কোনোবা কৈছে মোৰ মন্ত্ৰী আছে পুলিচ আছে মই যি কৰিব লাগে কৰিছোঁ মই পুলিচক ফোন মাৰিছোঁ এনেকুৱা আৰু MVI আমি শুনামতে MVI ৰিপৰ্টৰ পৰা 15 মিনিটতে খতম আৰু মানে গাড়ী চাড়ী চব গুচি গ'ল আচলতে তেখেতসকলে ভবা নাছিলে মানে তেওঁ আৰু পুলিচে অলপ চাইড কৰাইছে যে আমি মানে একো অসুবিধা হোৱা নাই কিন্তু তাৰপিছত সেই গম পালোঁ এনেকুৱা কৈছে তাই আমাক ফোন মাৰিছিলে হোৱাটছআপ কৰি মাতিছিলে তাই আমাৰ তাত সাত কৰিছিলে মই জনাইছোঁ আপোনালোকক সেইটোৱে আছিলে তাৰপিছত ক'লে যে এনেকৈ তাৰপিছত আমি ভাবিলোঁ নহয় আমি মানে এনেকৈ আৰু একো নাপাম আমি পেচেণ্টটো আমি নিজে চাব লাগিল বাকী সংবাদ মাধ্যমক আমি জনাই দিওঁ তেতিয়া আপোনালোকে সহায় কৰিছে যথেষ্ট সহায় কৰিছে আমাক লগতে অসমৰ ৰাইজেও তাৰপিছত আপোনালোকে আহিলে তাৰপিছত সেই নহ'লেতো আমি যদি এনেকৈ থাকিলোঁ হয় এইখিনিও গম নাপায় যে তেখেতে মেডিকেল তাৰপিছত গ'ল যেতিয়া এপ'লত হস্পিটেল শ্বিফ্ট হ'ল সেইদিনাখন তেখেতসকলে ভাবিলে নেকি যে ইমাৰ্জেঞ্চি হ'ল আৰু তাৰ কাৰণে চিফ্ট কৰালে তাৰপিছত ৰাতি প্ৰায় 10মান বজাত বাপেক আহিছে লগত 6জনমান মানুহ আনিছে আৰু বাকী কোনো নাই কেৱল কৈ আছে সংবাদ মাধ্যম আছিলে আমি সেইবিলাকতো মাথা মানে নাই আপোনালোকৰ আছিল তেতিয়া তেওঁ আহিছে 10মান বজাত আহি পেলাই চালে পেচেণ্টটো সোমাব নিজে মানে এনে তথাপিও আমি ক'লোঁ এনে কেছত হৈছে তো সোমাব দিলে চালে তাৰ পেলাই ক'লে হ'ব হেৰি কৰক এনে ভাল হৈ যাব তাৰ টেনশ্যন নাই ভাল হৈ যাব আৰু কৈ পেলাই মাত্ৰাত গুচি গ'ল আমি ক'ত পইচা কথা সেইখিনিয়ে কথা আছিল আৰু বাকী এইবিলাক যি কৈছে চব আৰু তেওঁ বাৰে বাৰে এটা কথাই কৈ আছিল কি এনেকুৱা সৰু সুৰা ঘটনা আমাৰ লগত ঘটিয়ে থাকে আজি ধৰাত পৰিছে কাৰণে আমি গম পাইছোঁ অসমৰ ৰাইজে গম পাইছে সৰু সুৰা ঘটনা আগতে এনেকুৱা ঘটনা ঘটিছে আগতে এনেকুৱা ঘটনা ঘটাইছে তেওঁ বহুত মানুহ মাৰিছে চাগে আমাৰ এতিয়া প্ৰশ্ন ঘটে বহুত মানুহ মাৰিছে চাগে কাৰণ তেওঁৰ অলৰেডি অভাৰ স্পীডত তেওঁৰ গাড়ী চালান লাগি আছে আৰু তেওঁ বাৰে বাৰে তেওঁ নিজে বাদ দি আছে আমি এনেকুৱা সৰু সুৰা ঘটনা আমাৰ লগত হৈয়ে থাকে মানে আমি কি বুজিম আপোনালোকে কি বুজিব সংবাদ মাধ্যমত সৰু সুৰা ঘটনা হৈ আছে মানে তাক বহুত মানুহ মাৰিছে এনেকুৱা চামিলৰ দৰে বহুত মানুহ তেওঁ মাৰিছে ফ'কাছত অহা নাছিল তেওঁ পৰা ফ'কাছত পৰা নাছিল কাৰণে তেওঁ অহা নাছিল আৰু চামিউল আজি এটা পৰিয়ালো আজি পোহপাল দি আছে তেওঁ পলিটেকনিকৰ লাষ্ট ইয়াৰ দিনত কলেজ কৰে ৰাতি কাম কৰি এটা পৰিয়াল সেনেকুৱা চামিউল অসমত বহুত আছে আৰু এনেকুৱা ঘটনা যাতে পুনৰ আবৃত্তি নহয় তাৰ কাৰণে আমি অসম চৰকাৰক বা আৰক্ষী বিভাগক আমি কাটৰ অনুৰোধ জনাইছোঁ নন্দিনী কাশ্যপক অতি অনুৰোধ কমেও 20-25 বছৰৰ কাৰাদণ্ড দিব লাগে আৰু পৰিয়ালটো পোহপাল কৰাৰ কাৰণে কৈছে যে এতিয়াও আমি সহায় কৰিবলৈ আছোঁ পৰিয়ালটো কি সহায় কৰিব এতিয়া মানুহটো মৰি যোৱাৰ পিছত কি কৰিব যিটো মানুহ মৰি গৈছে সি এটা পৰিয়াল চলাইছে এতিয়া পৰিয়াল ধ্বংস হৈ গ'ল আজি নলবাৰীৰ কাৰণে আজি অল অসমৰ কাৰণে এটা দুখৰ বিষয় আমি যদিও ভবা নাই অসমৰ মানুহে যথেষ্ট সহায় কৰিছে আপোনালোকক যথেষ্ট সহায় কৰিছে তাৰমানে এনেকুৱা মৰ্মান্তিক দৃশ্য আমি কেতিয়াও দেখা নাই এটা 19 বছৰীয়া 2 মাহ হৈছে যিটো ল'ৰাৰ 19 বছৰ 2 মাহ হৈছে সি আজি ৰাতি কাম কৰি এটা পৰিয়াল চলাই আছে দিনত কলেজ কৰে ৰাতি কাম কৰে গতিকে আপোনালোকে ভাবিছে সি কিমান কষ্ট কৰি এটা পৰিয়াল চলাইছে সেই পৰিয়ালটো ধ্বংস কৰি